ভাল কইনাটো আকৌ ভাল কইনা। তোমাৰ নাম কি? লাজ নকৰিবা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই যিচুপুৰে আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। একদম ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলে আৰু ভাল পাব বুলি আশা কৰিলে। আজিৰ ব্লগটো মানে তেনেকুৱা একো বিশেষ নাই, মানে মই আলহী যিহেতু আজি ঘৰত যাবগৈ কাৰণে দিনতে মানে চিকেন বনাবলৈ লৈছোঁ। চিকেনটো স্পেচিয়েল নহয়, বাট একদম চিম্পলকৈ বনাবলৈ যাওঁ। আপোনালোকক দেখাওঁ, মানে বহুত সোনকালে হৈ যায়, বহুত ইজি হয়, মানে কম টাইমৰ ভিতৰতে বেছি বস্তু নালাগে আৰু বেছি টাইমো নালাগে। চ' আপোনালোকে একদম শেষলৈকে চাই থাকিব আৰু ভাল পাব বুলি আশা কৰি লগতে আৰু ধেৰ কিবা কিবি দেখিবলৈ পাব দিনটোত কি হৈ আছে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সদায় দৰে আজিও বিলাহী পোৰাৰ পৰা আৰম্ভ। প্ৰথমে কেৰাহীখন গৰম কৰি ল'লোঁ, তাতে মিঠাতেল অলপ দি ল'লোঁ। মিঠাতেলখিনি যেতিয়া পকিব তাতে দি দিম মই চেনি অলপমান। সেইখিনি সময়তে মই মাংসখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপাছত মাংসখিনি দি দিলোঁ। মাংসখিনি দি দিলত একদম পানী চিটিক চিটিককৈ উৰিছে, দেখিছেনে? সেইকাৰণে মই আঁতৰি আছিলোঁ। তাৰপাছত আদা নহৰুখিনি দি দিলোঁ। তাৰপৰা হালধি অকণমান দি লৰাই দিলোঁ। মানে মাংসখিনি দিয়াৰ পাছতে সেইখিনি কাম কৰি থাকিব পাৰি, এক্সট্ৰাকৈ আলু পিঁয়াজ বেলেগ বেলেগকৈ কাটিব কোনো দৰকাৰ নাই। এই ছাইডতে মই কুকুৰা মাংস অকণমানো বইল কৰি আছোঁ, মাজে মাজে লৰাই আছোঁ। ইমানেই কাম। এই লৰাই থাকোঁতে মই আলুটো কাটি ল'লোঁ, পিঁয়াজটো কাটি ল'লোঁ, তেনেকৈ মানে কৰি আছোঁ। আৰু আজি এটা মানে মাংসখিনি কি হ'ব ক'ব নোৱাৰোঁ। আজি মানে পিঁয়াজ এটাই আছিলে, ময়ো ক'বলৈ পাহৰিলোঁ। তাৰ পাছত আলুখিনি দি দিলোঁ। একদমেই চিম্পল ৰেচিপি, দেখিছে নহয়? তাৰ পাছত নিমখখিনি দিছোঁ। মানে মাংসটো আগেয়ে দি বাকীবোৰ পাছে দেখিছে নহয়? এতিয়া গোটেই মছলাখিনি মিক্স কৰি একেলগে দি দিলোঁ। তথাপিও কালাৰটো বেয়া হোৱা নাই, কিন্তু দেখিবলৈ ভালেই লাগিছে, নহয় জানো? মইতো বাৰু ভালেই দেখিছোঁ। গোন্ধটো কি ধুনীয়া আহি আছে, একদম উতল আহি গৈছে। মই পানী দিয়াই নাই এতিয়ালৈকে। তাৰপাছত মই পোৰা বিলাহীটো পিচি লৈ দি দিলোঁ, মানে একদম খুন্দনাত পিচি ল'লোঁ। এয়া মই জলকীয়া আৰু মান ধনিয়া অলপমান পিচি দি দিলোঁ। হাতেই পৰি গ'ল মোৰ, মানে চিটিকি পৰিলে, মুখতো পৰিলে, মুখখনো পুৰিলে। আৰু এয়া দি দিলোঁ মাংসত। কি গোন্ধ! আৰু লগতে মই ছাইডত নহৰু চহৰু সকলোবিলাক পুৰি চাটনি বনাই ল'লোঁ, যিটো আৰু মোৰ অল টাইম, আমাৰ ঘৰৰ অল টাইম ফেভৰেট। আমি যেতিয়া তেতিয়া খাই থাকিব পাৰোঁ। আৰু ইয়াত গৰম পানী অকণমান কৰি মাংসখিনি দি দিছোঁ, দেখিছেই নহয়? কালাৰটো দেখিয়ে চাগে পূৰা টেম্পটিং লাগিছে ন? তাৰপাছত এয়া আমাৰ চংগু মংগুলৈ খানা। চংগু মংগুৰ কাৰণে খানা ৰেডি কৰি লৈছোঁ। তাৰ মাজতে মানে মই কৈছোঁ নহয়, মাংস হৈ থাকিব আৰু চব কাম কৰিব পাৰি। এয়া দেখিছে, আমাৰ চিকেন ৰেডি হৈ গ'ল। এয়া আলহীৰ কাৰণে ছাৰ্ভ কৰিছোঁ। আৰু এতিয়া ভাতৰ পাতত এয়া ভাতখিনি প্ৰথমে বাঢ়ি ল'লোঁ। ভিডিঅ'টো একেবাৰে চাই থাকক আৰু শেষলৈকে, আৰু ধেৰ ভাল ভাল কিবাকিবি হ'বলৈ গৈ আছে খানাখিনি। মই এতিয়া বনাই থাকোঁতে ভিডিঅ'টো খানাটো দেখি মানে মোৰ খাওঁ খাওঁ লাগি গৈছে। লাজ নকৰিবা। পুৰিব আজি। ইমান বেছি যে গৰম পৰিছে আজি। আজি মানে আইচেঙক যে পঢ়াই যে বাইদেউহঁতৰ ঘৰত মানে ভাওনা আছে আৰু দিনত নাম লৈছে এতিয়া। তো আইচেঙৰ লগৰবিলাকৰ মাকবিলাক গ'লেই আৰু এতিয়া অলৰেডি, কিন্তু মানে মোৰ সেইফালৰ পৰা অকণ দূৰ হৈ যায় যে, আহি পোৱাহি নাই। পিছতে আহি পালেহি যাব পাৰিম। নহ'লেও চাগে ৰাতি যিহেতু ভাওনা আছে, দেৰিকৈ হ'লেও যাম আৰু এপাক, ৰাতিকৈ হ'লেও এপাক যাম বুলি ভাবিছোঁ। আৰু চাই লওঁ কেতিয়া পায়হি, কি কথা। তাৰপিছতে মাইনাৰ লগৰ আহিছিলে যে ছোৱালীজনী, তাই মাত্ৰ অকণমান আগত গৈছে। আৰু সেই আজৰি হৈ মেলি মই অকণমান ফেনৰ তলত বহিছোঁ বোলো। তাইও সেইফালে গৈছে, ময়ো সেইফালে বহিছোঁ। তাৰপিছত কি কৰোঁ আজি, তাকে যোৱাটো কেতিয়া কি হয়গৈ। আজি যিহেতু আলহী যাব বুলি ধুনীয়াকৈ মাংস একদম ইজি ৰেচিপি এটা বনাই ৰাখিলোঁ। দেখিলে নহয় পটাপট হৈ যায় মানে সেই ৰেচিপি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন দেই। আজি আকৌ মই নামৰ তালৈ যাম বুলিও মানে চুলিখিনিও ধুই লৈছিলোঁ। কালিতো ধুইছিলোঁ, আজি আকৌ ধুইছিলোঁ। চাওঁ কি হয়গৈ এতিয়া দেই। যাবলৈতো বহুত ইচ্ছা আছে এতিয়া, আৰু গৰমটো বহুত বেছি পৰিছে। আইচেঙক লৈ যাবলৈ ইমান গৰমত সেই বেমাৰটো ভালেই হোৱা নাই যে, এতিয়াও মাজে মাজে কৈ আছে পেট বিষাইছে, পেট বিষাইছে। সেইকাৰণে চাই লওঁ, গধূলি যদি এপাক মাৰিব তেতিয়া বেছি ভাল হ'ব। আৰু সেই আমাৰ বাইদেউ আহিলে। হাই বেবী, কিবা এটা কৈ দিয়া। হাউ আৰ ইউ? ভাত পানী খালা? পানী খাবা?
এই লগতে মোৰ মানে কামৰ পিছতে এই লগতে সময়খিনি একদম পাছ হৈ যায় আৰু ইমানখিনি পৰা ক'লেহে তোমাক দেখি পাব হ'ব কৈ দিয়া হাই গাইজ হেল্ল' এভৰিৱান কৈ দিয়া প্লিজ ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল কৈ দিয়া আজি বাইদেউহঁতৰ ঘৰলৈ যাবা নাই জ্ঞান আছে বাইদেউ ঘৰ কোনে ক'লে জ্ঞান আছে বুজো লৈ মোক দিয়া মোক আকৌ ঘূৰাই দিয়া মোক দিয়া মোক দিয়া মোক দিয়া Give me back. Daddy, daddy. Mami কাপোৰ লৈ ল'লে মোক নিদিয়ে মোক দুনো কাপোৰ এইটো লাগিব প্লিজ মোৰ ভাগো দেতা তুমি কইনা হলা তুমি oh your lips your makeup oh my god you look so beautiful oh my god ouch oh my god it's your kajol wow beautiful kajol and your lipstick what about your lipstick oh that's your lipstick oh very nice My lipstick. what happened to your lipstick My lipstick was banging gold. oh lipstick bhangi gol oh it's okay no problem মই তোমাক বেলেগ এটা লিপষ্টিক দিম ভাল কইনা তো আকৌ ভাল কইনা এজনী ধুনীয়া কইনা নমস্কাৰ কৈ দিয়া ইয়াতে উঠি থকা কাপোৰযোৰ লেতেৰা হ'ব নহয় আমাৰ কইনা মন্দিৰ ৰেডি হৈ আছে কাপোৰ পিন্ধিবলৈ লাগে মোক কৈছে মা তোমাৰ কইনা কাপোৰ দেখুওৱা তাৰপিছতে দেখাই দিলে আৰু এতিয়া দেখাই উলিয়াই লৈ তেনেকৈ পিন্ধি ঘূৰি গৈছে তোমাৰ নামটো কি কৈ দিয়া তোমাৰ নামটো কোৱা তোমাৰ নাম কি আইচেংফা কইনা অঁ নমস্কাৰ কৈ দিয়া নমস্কাৰ মোৰ নাম কইনাবোৰৰ গান এটা গাই দিয়া তাৰপৰা গান এটা গাই দিয়া কেনেকৈ দেখাই দিয়া মই কম তুমি দেখাই দিয়া কেনেকৈ কৰিব লাগে This is আঙঠি for you This is আঙঠি for you ৰাম আজিকালি ল'ৰা ছোৱালী দেই কেনেকে ইমান কটা জানেও মোক কি কৈছে বোলে মোক এনেকৈ বহি ল'বলৈ কৈছে বোলে মোক বোলে আঙঠি ফৰিও ক বুলি কৈছে মই প্ৰথমে বুজি পোৱা নাই তাৰপৰা কান্দিছে এনেকৈ আঙঠি ফৰিও আঙঠি কি কোন পিন্ধিলা দেখাই দিয়া অঁ এইটো আঙঠি পিন্ধিলে আঙঠি ফৰিও ক'ব লাগে বুলি তাৰপিছতে কান্দিলতহে মই বুজি পাইছোঁ এনেকৈ কেলৈ বহি আছে অ' ৰাম আজিকালি ল'ৰা ছোৱালীৰ লগত পাৰিবনে কৃষ্ণ আমি আগতে সেইবোৰ নাজানো জন্ম হৈছেহে আঙঠি ফৰিও ক'ব লাগে দেখিলা
অ'কে মই তোমাক আঙুঠি পাৰিব কেনেকৈ কওঁ আঙুঠি পাৰিব দেখিলে দিছ ইজ আঙুঠি ফৰ ইউ দিয়া আঙুলটো দিয়া বা 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 হাই দিছ ইজ আঙুঠি ফৰ ইউ বেবি য়েছ মাম্মি টানিছে মোৰ চোলা নাইতো না মাম্মি এনেকে বেবি চুলা টানিছে মোক গাত কামুৰিছে অ' বেবী নেকামুৰিবা যোৱাগে বেবী চু বেবী পঠাই দিলোঁ কেলে কামুৰিছে আমাৰ নতুন কইনাজনী হয়নে বেবীজনী বৰ চাই পইচা তোমাৰটো কেলে কামুৰিছে না মোৰ কৈছিয়া অটুচ খুৱাই দিয়া তুমি হা অটুচ খাবা হা অ'টছ অটুচ মানে অ'টছ খুৱাই দিছোঁ দেই খালে কান্দিছে নেখায় মাম্মি কান্দিছে গালি মোক চোলাত পেলাই দিছে লগাই দিছে অ'টছ লগাই দিলে গালত কেলে ৰ'দ বনাইছে তুমি ৰ'দটা খুৱাই দিয়া থেংক ইউ অ'টছ খুৱাই দিছোঁ বেবী নাখাইছে বেবী নাখাইছে মুখখন মাৰি খোৱা ভৰাই দিলোঁ খা ভৰাই দিলোঁ কাচু খা খালে পেট ভৰি গ'ল লৈ যোৱাগে কান্দি আছে নেকান্দে যোৱা নাকান্দে নাটক এইবোৰ লগতে মানে দিনটো ধুনীয়াকৈ পাছ হৈ যায় যে তাত নাটকবিলাক কৰি কি নাটক এহেঁতৰ ভাল লাগে কিন্তু দেই এনেকৈ সময়বিলাক পাৰ হৈ যায় চাওকচোন দিনটো এতিয়া এনেকৈ বহুত সময় এতিয়া এনেকৈ কৰি থাকিব তেনেকৈ খেলিও ভাল লাগে সেই আঙুৰটো পিন্ধি আছে আঙুঠি ভৰি আঙুঠি আছে কটাৰী কাটিব তোমাৰ আঙুঠি তাত কটাৰী আঙুঠি আছে ফোন বন্ধ কৰ কেলে ফোন বন্ধ কেলে কৰিম হেলে দেখিব ফোন চাইছে ইয়াতো কাম কৰিব বন্ধ কৰ তলি হিয়া দিয়ে খাবলৈ আহিছে তলি বন্ধ কৰ ফোন বন্ধ কৰিলোঁ No, বন্ধ কৰ তলি হিয়া দি হিয়া hear them how do you do baby finger what do you do my kitty baby sister daddy finger where are you here I am how do you do daddy finger what do you do I'm a daddy Esko soskari Bauza finger where are you